আয়ুৰ্বেদ আৰু প্ৰাকৃতিক চিকিৎসা আধাৰিত একমাত্ৰ ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চা। নমস্কাৰ, মই কুসুমনি দেৱী। প্ৰতিদিন যোগ চৰ্চাৰ আজিৰ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ এনে এটি বিষয় লৈ আহিছোঁ, যিটি বিষয়ে আপোনাৰ ডিঙিৰ বিষ বা চাৰ্ভাইকেল পেইন আৰু থাইৰয়ডৰ সমস্যাসমূহৰ সমাধান দিব পাৰে। বিষয়টি একেবাৰে সহজ, কিন্তু ইয়াৰ অনেক উপকাৰ আছে, যাক কোৱা হয় নেক ৰুলিং বা ডিঙিৰ সূক্ষ্ম ব্যায়াম। এই বিষয়ে আপোনালোকক ক'ব বিশিষ্ট যোগ প্ৰশিক্ষক ৰংমন ৰং। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰতিদিন যোগ চৰ্চা এই ইউটিউব চেনেলটিৰ তৰফৰ পৰা আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই আজিৰ যোগাভ্যাস শৈলীৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু বিষয়টো হৈছে নেক ৰোলিং বা ডিঙিৰ সূক্ষ্ম ব্যায়াম। আহকচোন এই বিষয়টোৰ আলোচনাৰ মাজলৈ যাওঁ। ডিঙিৰ সূক্ষ্ম ব্যায়াম বা নেক ৰোলিং যোগাভ্যাস শৈলীৰ এটা আটাইতকৈ সহজ ব্যায়াম। এই ব্যায়ামটো সকলো বয়সৰ ব্যক্তিয়ে অনুশীলন কৰিব পাৰে। আমি শৰীৰ চৰ্চা অনুশীলন কৰাৰ সময়ত যিবোৰ সূক্ষ্ম ব্যায়ামৰ অনুশীলন কৰোঁ, সেই সূক্ষ্ম ব্যায়ামসমূহে আমাৰ শৰীৰত থকা স্নায়ু, মাংসপেশী, হাড়ৰ সন্ধিসমূহ আৰু হাড়ৰ সন্ধিসমূহত লাগি থকা লিগামেণ্টসমূহৰ ওপৰত বিশেষভাৱে ক্ৰিয়া কৰে। বিশেষকৈ এই সূক্ষ্ম ব্যায়ামসমূহৰ ভিতৰত আমি সততেই অনুশীলন কৰিবলগীয়া সূক্ষ্ম ব্যায়ামসমূহ হ'ল হাতৰ সূক্ষ্ম ব্যায়াম, ভৰিৰ সূক্ষ্ম ব্যায়াম, ডিঙিৰ সূক্ষ্ম ব্যায়াম, চকুৰ সূক্ষ্ম ব্যায়াম, আঁঠুৰ সূক্ষ্ম ব্যায়াম, কঁকালৰ সূক্ষ্ম ব্যায়াম আদি। আজি আপোনালোকক ডিঙিৰ সূক্ষ্ম ব্যায়াম কি ধৰণে অনুশীলন কৰা হয় এই বিষয়ে কোৱা হৈছে। ডিঙিৰ এই সূক্ষ্ম ব্যায়ামসমূহে আমাৰ শৰীৰত হোৱা এটা কমন শাৰীৰিক সমস্যা চাৰ্ভাইকেল পেইন বা ডিঙি অঞ্চলত হোৱা বিষ উপশমৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি জনাব পাৰে। আনহাতে থাইৰয়ড গ্ৰন্থিত সৃষ্টি হোৱা বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ডিঙিৰ সূক্ষ্ম ব্যায়াম বা নেক ৰোলিঙে সহায় কৰে। এতিয়া আহক ডিঙিৰ সূক্ষ্ম ব্যায়াম কেনেদৰে অনুশীলন কৰা হয় তাক জানি লওঁ। বিভিন্নজন যোগ বিশেষজ্ঞই ডিঙিৰ এই সূক্ষ্ম ব্যায়ামসমূহ বিভিন্ন ধৰণে অনুশীলন কৰা দেখা যায়। আজি আপোনালোকক আমি 7টা বিশেষ ষ্টেপৰ মাজেৰে কি ধৰণে ডিঙিৰ সূক্ষ্ম ব্যায়ামসমূহ অনুশীলন কৰা হয় তাক দেখুৱাইছোঁ। 1 নম্বৰ ষ্টেপ, ডিঙি সন্মুখৰ ফালে ভাঁজ কৰা আৰু ইয়াৰ বিপৰীত ক্ৰমে ডিঙিটো পিছফাললৈ ভাঁজ কৰা ব্যায়াম। 2 নম্বৰ ষ্টেপ, ডিঙি সোঁ কান্ধৰ ফালে ভাঁজ কৰা আৰু ইয়াৰ বিপৰীত ক্ৰমে বাওঁ কান্ধৰ ফালে ভাঁজ কৰা ব্যায়াম। 3 নম্বৰ ষ্টেপ, ডিঙি সোঁ কাষলৈ ভাঁজ কৰা আৰু ইয়াৰ বিপৰীতে ডিঙি বাওঁ কাষলৈ ভাঁজ কৰা ব্যায়াম। 4 নম্বৰ ষ্টেপ, ডিঙি পোন কৰি ৰাখি সোঁ হাতেৰে মূৰৰ সোঁ কাষে কাণৰ ওচৰত হেঁচা দিয়া ব্যায়াম আৰু ইয়াৰ বিপৰীত ক্ৰমে বাওঁ হাতেৰে মূৰৰ বাওঁফালে কাণৰ ওচৰত হেঁচা দিয়া ব্যায়াম। 5 নম্বৰ ষ্টেপ, দুয়োখন হাতৰ আঙুলিসমূহ কব্জাবদ্ধ কৰি লৈ বা ক্ল'জ কৰি লৈ হাতৰ আঙুলিবোৰ পিছফালে নি পিছ মূৰত আঙুলিসমূহ ৰাখি সন্মুখৰ ফালে হেঁচা দিয়া ব্যায়াম। আনহাতে ইয়াৰ বিপৰীত ক্ৰমে হাতৰ আঙুলিসমূহ আৰু হাতৰ তলুৱা কঁপালৰ ওপৰত ৰাখি পিছফাললৈ হেঁচা দিয়া ব্যায়াম। 6 নম্বৰ ষ্টেপ, দুয়োখন হাতৰ তলুৱাৰ মাজত গাল আৰু থুতৰি সোমাই ৰাখি ওপৰমুৱাকৈ হেঁচা দিয়া ব্যায়াম। এইবাৰ ইয়াৰ বিপৰীত ক্ৰমে হাতৰ আঙুলিসমূহ কব্জাবদ্ধ কৰি লৈ কব্জাবদ্ধ হাতৰ তলুৱা মূৰৰ ওপৰত ৰাখি তলৰ ফালে হেঁচা দিয়া ব্যায়াম। 7 নম্বৰ ষ্টেপ, মূৰ পোনকৈ ৰাখি সোঁফালৰ পৰা বাওঁফাললৈ কান্ধৰ ওচৰেৰে মূৰ লাহে লাহে ঘূৰোৱা ব্যায়াম। এইবাৰ ইয়াৰ বিপৰীত দিশত বাওঁফালৰ পৰা সোঁফাললৈ কান্ধৰ ওচৰেৰে মূৰ ঘূৰোৱা ব্যায়াম। এইবাৰ ডিঙিৰ সূক্ষ্ম ব্যায়ামসমূহৰ ভিডিঅ' ফুটেজ দেখুৱাইছোঁ। কেনেকৈ কৰিব
ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ অনুশীলন। ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰোঁতে উশাহ নিশাহৰ ক্ষেত্ৰত দুটা কথা মন কৰিব। 1 নম্বৰ কথা, এই ব্যায়াম অনুশীলন কৰোঁতে উশাহ নিশাহ স্বাভাৱিক ৰাখি অনুশীলন কৰিব পাৰে। 2 নম্বৰ কথা, ব্যায়াম অনুশীলনৰ সময়ত ব্যায়ামৰ ভংগী বা অৱস্থান অনুসৰি উশাহ নিশাহ ল'ব লাগিব। যেতিয়া আমি ডিঙিটো সন্মুখৰ ফালে বা তলৰ ফালে সলাই আনো তেতিয়া নিশাহ এৰি দিব, আৰু যেতিয়া ডিঙিটো আমি ওপৰৰ ফালে উঠাই নিওঁ বা পিছফাললৈ লৈ যাওঁ তেতিয়া উশাহ লৈ যাব। একেদৰে যেতিয়া ডিঙিটো সোঁ কাষলৈ বা বাওঁ কাষলৈ ভাঁজ কৰি নিয়া হয় তেতিয়া নিশাহ এৰি দিব, আৰু যেতিয়া ডিঙিটো সোঁ কাষৰ পৰা বা বাওঁ কাষৰ পৰা ওপৰলৈ উঠাই অনা হয় তেতিয়া উশাহ ল'ব। ডিঙিৰ সূক্ষ্ম ব্যায়ামসমূহৰ ভিডিঅ' পজ। এই সূক্ষ্ম ব্যায়ামটো অনুশীলন কৰিবলৈ দুয়ো ভৰিৰ মাজত 1 ফুটমান ফাঁক ৰাখি থিয় হৈ ল'ব। হাত দুখন কঁকালত ৰাখিব, নাইবা যিকোনো সুবিধাজনক আসনত বহিও এই ব্যায়াম অনুশীলন কৰিব পাৰি। ষ্টেপ 1, এতিয়া নিশাহ এৰি দি ডিঙি সন্মুখৰ ফালে ভাঁজ কৰক। পুনৰ উশাহ লৈ ডিঙি পিছফালে ভাঁজ কৰক। এই ধৰণে প্ৰক্ৰিয়াটো ধীৰে ধীৰে 1 মিনিট সময় অভ্যাস কৰক। এয়াই হ'ল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ প্ৰথম ষ্টেপ। ষ্টেপ 2, এতিয়া নিশাহ এৰি দি সোঁ কান্ধৰ ফালে ডিঙিটো লাহে লাহে সলাই নিয়ক। লাহে লাহে উশাহ লৈ ডিঙি পোন কৰক। নিশাহ এৰি পুনৰ বাওঁ কান্ধৰ ফালে ডিঙি সলাই আনক। একেদৰে প্ৰক্ৰিয়াটো 1 মিনিট সময় অভ্যাস কৰক। এয়াই আছিল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ দ্বিতীয় ষ্টেপ। ষ্টেপ 3, নিশাহ এৰি দি লাহে লাহে ডিঙি ঘূৰাই সোঁ কান্ধৰ ফালে চাওক। উশাহ লৈ আগৰ অৱস্থানলৈ আহক। পুনৰ নিশাহ এৰি দি বাওঁ কান্ধৰ ফালে চাওক। উশাহ লৈ আগৰ অৱস্থানলৈ আহক। এইদৰে 1 মিনিট সময় অনুশীলন কৰক। এয়াই আছিল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ তৃতীয় ষ্টেপ। ষ্টেপ 4, এতিয়া সোঁ হাতেৰে মূৰৰ সোঁ ফালে গাল আৰু কাণৰ ওচৰত হাতৰ তলুৱা প্ৰয়োগ কৰি দীঘলকৈ উশাহ লৈ জোৰেৰে হেঁচা প্ৰয়োগ কৰক। ইয়াৰ বিপৰীত ক্ৰমে মূৰেৰে হাতৰ বিপৰীত ফালে হেঁচা প্ৰয়োগ কৰিব। একেদৰে বাওঁ হাত প্ৰয়োগ কৰি মূৰৰ বাওঁ ফালে হেঁচা প্ৰয়োগ কৰিব। এইদৰে ব্যায়ামটো 1 মিনিট সময় অভ্যাস কৰক। এয়াই আছিল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ চতুৰ্থ ষ্টেপ। ষ্টেপ 5, এতিয়া দুয়ো হাতৰ আঙুলিবোৰ পৰস্পৰ কব্জাবদ্ধ কৰি লৈ বা ক্ল'জ কৰি লৈ হাতৰ তলুৱা মূৰৰ পিছফালে লগাই ৰাখক। উশাহ লৈ হাতেৰে মূৰটো সন্মুখৰ ফালে ঠেলক আৰু মূৰেৰে পিছৰ ফালে ঠেলক। এইবাৰ ইয়াৰ বিপৰীত ক্ৰমে কব্জাবদ্ধ হাতৰ তলুৱা কঁপালৰ ওপৰত হেঁচি ৰাখক। উশাহ লৈ হাতেৰে মূৰ পিছলৈ ঠেলক আৰু মূৰেৰে সন্মুখৰ ফালে হেঁচা প্ৰয়োগ কৰক। এইদৰে ব্যায়ামটো 1 মিনিট সময় অভ্যাস কৰক। এয়াই হ'ল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ পঞ্চম ষ্টেপ। ষ্টেপ 6, এতিয়া কব্জাবদ্ধ দুয়ো হাতৰ তলুৱাৰ মাজত থুতৰি ৰাখি হাতেৰে ওপৰৰ ফালে বল প্ৰয়োগ কৰক আৰু ডিঙি মূৰ থুতৰিৰে তলৰ ফালে বল প্ৰয়োগ কৰক। একেদৰে কব্জাবদ্ধ হাতৰ তলুৱা মূৰৰ ওপৰত হেঁচি ধৰি হাতেৰে তলৰ ফালে বল প্ৰয়োগ কৰক আৰু ডিঙি মূৰ অংশৰে ওপৰমুৱাকৈ বল প্ৰয়োগ কৰক। এইদৰে ব্যায়ামটো 1 মিনিট সময় অভ্যাস কৰিব। এয়াই হ'ল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ 6 নম্বৰ ষ্টেপ। ষ্টেপ 7, এইবাৰ ডিঙিটো সোঁ ফালৰ পৰা বাওঁ ফাললৈ কান্ধৰ কাষে কাষে যোৱাকৈ ঘূৰাব। ডিঙি পিছফালে গ'লে উশাহ ল'ব আৰু সন্মুখৰ ফালে হালি আহিলে নিশাহ এৰি দিব। একেদৰে ইয়াৰ বিপৰীত দিশত ডিঙিটো
বাওঁ ফালৰ পৰা সোঁ ফাললৈ ঘূৰাব। পদ্ধতিটো 1 মিনিট সময় অনুশীলন কৰিব। এয়াই হ'ল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ 7 নম্বৰ ষ্টেপ। ৰিলেক্স। ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰাৰ পিছত ডিঙি অংশৰ বিশ্ৰামৰ বাবে ডিঙি মূৰ অংশ খুব লাহে লাহে সোঁফাল বাওঁফালকৈ জোকাৰি দিব। এয়াই আছিল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ পূৰ্ণ অনুশীলন পদ্ধতি। ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰোঁতে ল'বলগীয়া সাৱধানতাসমূহ। কিছুমান শাৰীৰিক সমস্যা সৃষ্টি হৈ থাকিলে ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰাৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি হ'ব পাৰে। এইবোৰৰ ভিতৰত ডিঙিত অত্যন্ত বিষ হৈ থাকিলে, ডিঙি ফুলি থাকিলে বা ডিঙিত অস্ত্ৰোপচাৰ থাকিলে, লগতে গৰল ৰোগত আক্ৰান্ত হৈ ডিঙি ফুলি থাকিলেও ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰিব নালাগে। একেদৰে মূৰৰ বিষ বা মূৰ ঘূৰণি হৈ থকা অৱস্থাতো ইয়াক অভ্যাস কৰিব নালাগে। আপোনালোকে এইসমূহ সাৱধানতা অৱলম্বন কৰি ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰিব। এইবাৰ কৈছোঁ ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ উপকাৰ সম্পৰ্কত। ডিঙিৰ সূক্ষ্ম ব্যায়ামসমূহ নিয়মিতভাৱে খুব লাহে লাহে অভ্যাস কৰিলে ডিঙি বা চাৰ্ভাইকেল অংশৰ ৰাজহাড়ৰ টুকুৰাবোৰৰ মাজত সংকোচন প্ৰসাৰণ হয়। হাড়ৰ টুকুৰাবোৰ লাহে লাহে নিৰ্দিষ্ট দিশত মোচোকা খাই নাৰ্ভবোৰ সঞ্চালন হৈ মাংসপেশীসমূহ সঞ্চালন হয়। হাড়ৰ টুকুৰাবোৰৰ মাজত থকা ডিছসমূহ শক্তিশালী হয় আৰু স্থানচ্যুত হোৱাৰ সম্ভাৱনা দূৰ হয়। ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰাৰ সময়ত ডিঙি অঞ্চললৈ প্ৰচুৰ পৰিমাণে বিশুদ্ধ অক্সিজেনযুক্ত তেজৰ সৰবৰাহ বৃদ্ধি পায়। ইয়াৰ ফলত ডিঙিত হোৱা চাৰ্ভাইকেল স্পণ্ডিলাইটিছৰ সমস্যা দূৰ হয়, ডিঙিৰ শিৰাৰ সমস্যা দূৰ হয়, নাৰ্ভ টানি ধৰা, হঠাৎ জিনজিনাই যোৱা বিষ অনুভৱ হোৱা আদি সমস্যাসমূহ নিৰাময় হয়। ইয়াৰ বাহিৰেও ডিঙিৰ সূক্ষ্ম ব্যায়ামে থাইৰয়ড গ্ৰন্থিৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। এই ব্যায়ামসমূহে ডিঙিৰ থাইৰয়ড গ্ৰন্থিত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰাত সহায় কৰে। এই থাইৰয়ড গ্ৰন্থিটোৱে আমাৰ শৰীৰৰ বাকী হৰমন নিঃসৰণ কৰা গ্ৰন্থিসমূহক নিয়ন্ত্ৰণ কৰি ৰাখে। গ্ৰন্থিটো সুস্থ সবল হৈ থাকিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। থাইৰয়ড গ্ৰন্থিটো সক্ৰিয় হৈ থাকিলে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু মনোবল বঢ়াত সহায় কৰে। গতিকে নিয়মিতভাৱে ডিঙিৰ সূক্ষ্ম ব্যায়াম অনুশীলন কৰি চাৰ্ভাইকেল অংশ আৰু থাইৰয়ড গ্ৰন্থি সক্ৰিয় কৰি ৰাখিব পাৰোঁ। এয়াই আছিল ডিঙিৰ সূক্ষ্ম ব্যায়ামৰ উপকাৰসমূহ। অহা খণ্ডত থাকিব ক'ভিড-19 সংক্ৰমণৰ সময়ছোৱাত অনুশীলন কৰিবলগীয়া 4টা বিশেষ উপকাৰী প্ৰাণায়াম। যিকেইটা প্ৰাণায়ামে আমাৰ শৰীৰত অক্সিজেন লেভেল বৃদ্ধি কৰে, হৃদযন্ত্ৰ আৰু হাওঁফাওঁ শক্তিশালী কৰি ৰাখে। দৰ্শকসকল, এয়া আছিল নেক ৰোলিং বা ডিঙিৰ সূক্ষ্ম ব্যায়াম সম্পৰ্কীয় আজিৰ বিশেষ আলোচনাটিৰ মূল কথাখিনি। মই আশা কৰিছোঁ আপোনালোক প্ৰত্যেকেই অন্ততঃ প্ৰতিদিন এই নেক ৰোলিং অভ্যাস কৰি ডিঙি অংশত হোৱা বিভিন্ন ধৰণৰ বিষজনিত বেমাৰসমূহৰ পৰা বিশেষভাৱে উপশম পাব পাৰিব। গতিকে আপোনালোকে প্ৰতিদিন নেক ৰোলিং অভ্যাস কৰক আৰু আপোনালোকৰ ডিঙি অঞ্চলত হোৱা বিষজাতীয় বেমাৰৰ পৰা দূৰত থাকক। এইখিনি কৈ আজিৰ অনুষ্ঠানটিৰ পৰা মই ৰংমন ৰংগয়ে বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আপোনালোকৰ দিহা পৰামৰ্শৰে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত উৎসাহিত কৰিব বুলি আশা কৰি আজিৰ অনুষ্ঠানৰ পৰা মই কুচুমনিয়ে বিদায় লৈছোঁ। प्रतिदिन যোগ চৰ্চা।